ডিএম কৰিম বুলি ফটোশ্বুট কৰি লৈ পোষ্ট দিম কেপশ্যন লিখি এনোদিনে ধৰি ফেচবুক হোৱাটছআপ কৰি কি পালো একো নাই নেটপেক খতম কৰি এমবি খতম কৰি ফেসবুক কি খুলিবা নিউজেৰে ভৰা জিটি চেনেল খুলি টাইমলাইন কৰে গেলা নিমাৰবোৰে মিম বনাই চাই মজা লাগে নিউজ চেনেলবোৰে এংকৰ কৰে চিঞৰি বলি মৰে অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে চৰকাৰ আহি সকলো কৰিলে শেষ গোটেই জীৱন বিচাৰিলে ওলে কিবক ৰাতি বিদেশৰ পৰা আহি অসমত সকলোৱে বিচাৰে মাটি নতুন নতুন এছঅপি কৰোনাই দিলে চুই চব কথা বাদে মামা তুমি চুই কলেজলে গৈছিলো লেভেল ফালিছিলো তিনিখনত বেগ লগাই পঢ়াকে এৰিলো আকৌ ইনষ্টাত ৰিলছ বনালো চেলিব্ৰিটি হ'ম বুলি লাইক কমেণ্ট এটাও নাই ভিডিঅ' ফিল্টাৰ কৰি দিনে ধৰি ভিডিঅ' আপলোড কৰি ভাগৰি পৰিছো ৰিচাৰ্জ কৰি ইনষ্টাগ্ৰামৰ ছোৱালীৰ এটিটিউড কিলো চাবি ফিল্টাৰ লগাই ৰিলছ বনাই ভাবে চেলিব্ৰিটি বুলি প্ৰফাইল বনাইছে তাই নিজকে এক্টৰ বুলি ৰিয়েলত দেখিলে ক'বা মা কসম এজনী গানো বনালেকি লিখিছে তাই ডিএম ফৰ কলাবৰেচন ইফালে গাঁৱতো বাদ দে নিজৰ ঘৰৰ কাঠিয়া মানুহ চিনি নাপাইছো তাৰপিছত আহে কেইজনমান হিজৰা টাইপৰ ল'ৰা মোটিভেশনাল স্পিকাৰ কৰে নেটপেক ভৰাবলৈ কয় কিছকা স্কুলৰ বাৰাণ্ডা ভালৰে খচি নাপালি জ্ঞান দিব আহে সি মহৎ লোকৰ বাণী সফলতাৰ কিনো চাবি ৰূপিলে মঙহ নোলায় হাতত মোবাইল লৈ ভাং গাঞ্জা খাই আলে ইউটিউব কৰিলো ইউটিউবাৰ হ'ম বুলি ভিডিঅ' বেয়া হ'লে ডিছলাইক দিয়ে কমেণ্ট কৰি পাতিও খেলিলো কেদি বঢ়াম বুলি লগৰবোৰে জোকাই মোক নুবাৰু বদ বুলি